আমার কাম Honorable Hagrama Mohilani sir আৰু সমূহ BPF দলৰ কৰ্মৰত সদস্যবৃন্দসকল আৰু নতুনকৈ আজিৰ এই জইনিং প্ৰগ্ৰামত জইন হ'ম বুলি ইয়াতে উপস্থিত থকা মোৰ সমনীয়া মোৰ ভাইটি ভণ্টি সকলোকে মোৰ ফালৰ পৰা মই নমস্কাৰ জনালোঁ মই তামোলপুৰতে এডুকেশ্যন ছেক্টৰৰ লগত মানে মই টিচাৰ হয় মই এখন স্কুলত আছোঁ বৰ্তমান কনফিডেণ্ট একাডেমি তাতে মই বায়'লজি শিকাওঁ মই মোৰ কোৱালিফিকেশ্যনটো হ'ল MSc প্লাছ BEd আছে মোৰ আৰু আজি যিহেতু ইয়াতে ইউথবিলাকৰ যিহেতু জইনিং প্ৰগ্ৰাম ময়ো আজি BPFত জইন হ'ম বুলি আহিছোঁ অলৰেডি মই জইন হ'লোৱেই কিয় জইন হ'লো মই BPFত এইখিনি মই মোৰ কথাখিনি মই আপোনালোকৰ আগত জনাব বিচাৰিছোঁ কিয় মই BPFত জইন হ'ম ঠিক আছে BPF দলৰ মই কি ভাল পাওঁ প্ৰথমটো হ'ল যে ইয়াতে কোনো লেংগুৱেজ লৈ মেলি কাকো ডিছক্ৰিমিনেট কৰা নহয় সকলো জাতি ধৰ্ম মানুহক আমি সমানে চকুৰে চাই BPF দলে ঠিক আছে ইয়াতে এনেকুৱা দেখা নাপায় যে অকল বড় মানুহবিলাকৰ ইয়াতে গেদাৰিং আছে নাই ইয়াতে মুছলমান ধৰ্মী মানুহ আছে বড়ো ধৰ্মী মানুহ আছে অসমীয়াবিলাকো ইয়াতে আছে হয়নে তো ইয়াতে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাই আমি সকলোৱে একেলগ হৈ BPF দলত জইন হৈছোঁ আৰু একেলগে চবে আমি একেলগে কাম কৰিম বুলি ওলাই আহিছোঁ মই আজি কিয় ওলাই আহিছোঁ কাৰণ ময়ো আগৰ পৰাই যে কি বুলি কয় এছএমএছ মিডিয়ামত পঢ়া মই নিজে সদায় মানে মই নিজে পঢ়োঁ যদিও কি বুলি কয় এছএমএছ মিডিয়ামত পঢ়াৰ কাৰণে বড়ো নহয় টাইপৰ মোক ফিল কৰোৱা যায় আগৰ পৰাই সৰুৰ পৰাই কিন্তু মই সদায় ফিল কৰি আহিছোঁ যেনিবা মই বড়ো নহয় কিন্তু মই বড়োৰ তেজ মোৰ শিৰত দৌৰি আছে হয়নে নহয় মই বড়োৰ হৈ কাম কৰিম কিন্তু এইটো কিছুমান মানুহে বুজি নাপায় বহুত ডিছক্ৰিমিনেশ্যন কৰে ঠিক আছে কিন্তু BPF দলে এনেকুৱা নকৰে চবকে একলগ হৈ মেলি নিজৰ সমাজৰ কাম কৰিম বুলি চবকে একলগ লৈ মেলি আজি থিয় দিছে আৰু বিশেষকৈ যদি ক'ব যাওঁ এডুকেশ্যন ছেক্টৰৰ কথা ষ্টুডেণ্টবিলাকক কোৱা যায় যে এনেকুৱা দিম চাকৰি দিম এনেকুৱা কৰিম তেনেকুৱা কৰিম কিন্তু ক'ত আজিলৈকে নাই কোনো সংস্থাপনে নাই মই নিজে BEd কৰি আছোঁ মাষ্টাৰ্ছ আছে মোৰ কিন্তু BTRৰ টেট পাতিছিলে মাজতে কিন্তু আজিলৈকে তাৰ কোনো খা খবৰে নাই ক'ত ইমান ভুৱা প্ৰলোভন দিব নালাগে আৰু আমিও আশা কৰিব নালাগে সকলোৱে নিজৰ নিজৰ কৰ্ম আছে কৰি যাব কিন্তু আমাক আপডেট লাগে হয়নে আমি সদায় আপডেট হৈ যাব বিচাৰোঁ কিন্তু সদায় যদি আমাক ডিপ্ৰাইভ কৰা যায় সদায় যদি ডিছক্ৰিমিনেশ্যন কৰা যায় হয়নে তো মেণ্টেলি আমি কি বুলি কয় ল' ফিল কৰোঁ যাতে যোনবিলাক বেলেগ দলৰ কৰ্মীসকলে আমাক ল' ফিল কৰায় কিন্তু এই BPF দলে আজিলৈকে কাকো ল' ফিল কৰোৱা নাই আহক জইন হওক মই যেনেকৈ জইন হৈছোঁ থেংক ইউ